আজি আহিছোঁ নিজ গাঁওখনৰ ভাওনা চাবলৈ। কালি যে ইয়াতে ৰাস নাচিছিলোঁ, আজি মই দৰ্শক আৰু ফটোগ্ৰাফাৰ। এয়া সূত্ৰধাৰী ৰূপত মোৰ ভাইটি মানে খুৰাৰ ল'ৰা। অসুৰ ৰূপী এই দাদা দুজনৰ অভিনয় চাওকচোন। আৰু এয়া মায়া কন্যাৰ ৰূপত মোৰ ভণ্টি। আৰু এয়া ঋষিৰ ৰূপত মোৰ খুৰা দেই, চব ঘৰৰ মানুহেই আৰু। সকলোৰে অভিনয় সুন্দৰ হৈছে নহয়নে? আপোনালোকেও ক্লিপকেইটা চাই কেনেকুৱা পালে জনাবচোন। আৰু গুৰুজনাৰ এই অমৰ সৃষ্টি ভাওনা যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে।